জিকিছে, হয় আজি জিকিছে। আৰু সেই আনন্দতে আজি হেঁপাহ পলুৱাই হাঁহিছোঁ। কাৰণ আজি সমগ্ৰ অসমীয়া জাতিয়ে বৃহৎ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিল। আমাৰ মন মগজু মাথো ২৪ ঘণ্টীয়া এটা এপছৰ মাজত সীমাবদ্ধ হৈ থাকিল। থাকিল ক্ষোভ, থাকিল সুখ, থাকিল এজনে আনজনক কৰা ইটিকিং। হ'ব দে, তাতেনো কি হ'ল? জিকা সকল জিকিল, আমাৰনো কি লাভ লোকচান হ'ল? মাথো আধ্যাত্মিক ভাৱেৰে স্মৰণ কৰা ৫ গৰাকী শ্বহীদৰ মাতৃৰ বুকু আজিৰ দিনটোত সঁচাকৈ উদং হ'ল। লাভ লোকচান একো নহ'ল। মাথো শ্বহীদৰ আত্মাৰ সদ্গতিৰ বাবে ঘৰে ঘৰে জ্বলোৱা সেই মাটি চাকি গছৰ শলিতা শেষ হ'ল। অসমীয়া জাতি বৰ আৱেগিক। সময় পাৰ হ'লে সকলো সলনি হয়। সেয়ে হয়তো কাহ কাহ কৰি আজি সকলো পাহৰি থাকিল। মাথো আৱেগত সীমাবদ্ধ হ'ল। ৫জন শ্বহীদ পুনৰ ৫ বছৰৰ বাবে দুষ্কৃতিকাৰী হ'ল। ধন্যবাদ অসমীয়া, ধন্যবাদ।